It seems that the quarrel among the tribal people, not only in Manipur now, but it has been going on in different places in northeast India and especially in Karbi Anglong and Dimahasao also. So here we are demanding that strict action must be taken to restore peace in Manipur and to stop the riots against the Kuki and any other people, and to restore peace and to punish the guilty people immediately. And we also demand that this inactive, incapable Ministry of Biren Singh in Manipur, it should be brought down and Manipur should be placed under President's rule immediately. Thank you. Maybe gang raping or whatever, we don't know. Of course, I cannot cry out in front of my wife and children. I have to go to the toilet and cry. I cannot go to Manipur as a volunteer. Of course, I know how to hold a rifle, how to fall, how to shoot AK-47, but I cannot do that because I don't believe in violence. And the village defense group did not allow those who are more than 60 years of age to be in the front line. Otherwise, I have to go. I am really painful and also sorry to say that whether the central government or the government of Manipur are just like a statue, cannot move or speak or do anything. Some people say that this is a crisis, and I say in capital letters that this is not a crisis. This is a man-made violence, a pre-planned pre-fixation, a pre-planned ethnic cleansing. That's why the Home Minister of the central government himself, after visiting 2 days, put in order. Of course, the chairman of NEDA, our beloved Chief Minister of Assam, also was there. And অসমীয়াত নেকি আজি আমি ইয়াত চেমছন সিং ইংটি পাৰ্কত ডিফু টাউনত ডেমনষ্ট্ৰেট কৰিছোঁ কাৰণ আমি সকলোৱে দেখিছে, গোটেই পৃথিৱীয়ে দেখিছে লাজৰ কথা যে কুকিসকলক ইমান এট্ৰচিটি কৰিছে, ইমান অন্যায় কৰিছে আৰু তেওঁলোকৰ মহিলাগৰাকী ৰেচপেক্টেবল মহিলাসকলক তেওঁলোকে নেকেড কৰি পেলাই পেৰেড কৰিছে আৰু ৰেপ কৰিছে, কিছুমানকতো মাৰি পেলালে। এজনী মাইকী মানুহ ৱাইফ অফ ইণ্ডিয়ান আৰ্মি হু ফট ইন, যিজনে কাৰ্গিলত যুদ্ধ কৰিছিল টু প্ৰটেক্ট ইণ্ডিয়া, তেওঁৰ ৱাইফকো ৰেপ কৰি মাৰি পেলালে। সেইকাৰণে এই ইনহিউমেন barbaric activities that has been যিটো চলি আছে মণিপুৰত, এইটো আমি কণ্ডেম কৰিছোঁ। আৰু ইমান দিন যে আমাৰ প্ৰাইম মিনিষ্টাৰটো চুপচাপ হৈ থাকিছে আৰু লগতে আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহ তালৈ গৈ পেলাই ঠাণ্ডা কৰিবলৈ যোৱা বুলিহে আমি ভাবিছিলোঁ, কিন্তু তেওঁলোকে যোৱাৰ পাছত আকৌ বেছি গৰমহে হৈ গ'ল। এইটো কি কথা? আৰু তাত থকা চিফ মিনিষ্টাৰজন তেওঁতো এনেই চাই আছে, নহয় জানো, এনেই মেয়ৰ স্পেক্টেটৰ এনেই চাই আছে। সেইকাৰণে আমি কণ্ডেম কৰিছোঁ এইটো। আমাৰ মংগোলিয়ান ইণ্ডিয়ান মংগোলিয়ানসকলক আমাৰ মাজতে
ফাইটিং কৰাই পেলাই আমাক ইনহিলেট কৰিবলৈহে আৰু আমাক ডিভাইড এণ্ড ৰুল কৰিবলৈহে কোনোবাই আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্ট বা ইণ্ডিয়াৰ ভিতৰতে কোনোবা পাৰ্টীয়ে RSS বংগ সেনাসকলে এইটো কৰা বুলি আমি ভাবিছোঁ আৰু এইটো নাভাবিলে যিবিলাকে এইটো নাভাবে এইটো অখৰা মানুহে হ'ব এইটো ভাবিব লাগে জানিব লাগে এই কথাটো আৰু আমি ডিমাণ্ড কৰিছোঁ যে এই বীৰেন সিং চৰকাৰটো মণিপুৰ এইটো ডিছমিছ কৰি প্ৰেচিডেণ্ট ৰুল ইমিডিয়েটলি মণিপুৰত দিব লাগে আৰু কুকিসকলক কুকি ব্ৰাদাৰ্ছ ছিষ্টাৰ্ছসকলক যি ট্ৰাইবেল যি প্ৰপাৰ্টি নষ্ট কৰিছে গীৰ্জাঘৰ জ্বলাই দিছে মানুহৰ থকা ঘৰ জ্বলাই দিছে স্কুল ঘৰ জ্বলাই দিছে বাইবেল স্কুল জ্বলাই দিছে এই গোটেইখিনি যিমান নষ্ট কৰিছে এইটো আকৌ ৰিবিল্ড কৰিবলৈ আকৌ ৰিপেয়াৰ কৰিবলৈ আকৌ কনষ্ট্ৰাক্ট কৰিব বনাবলৈ ছাফিচিয়েণ্ট ফাণ্ড মণিপুৰ কুকিসকলক আৰু যিসকলে চাফাৰ কৰিছে মিটেইসকলকো তেওঁলোককো ইমিডিয়েটলি দিব লাগে আৰু সহায় কৰিব লাগে সেইটো বুলি আমি ইয়াত আজি ডেমনষ্ট্ৰেট কৰিছোঁ মানে এনেকৈ দাবী কৰিছে যে হিমন্ত বিশ্ব নাগাৰ যোনটো কনভেনাৰ পদৰ পৰা ৰিজাইন দিব লাগে ইমিডিয়েট ৰিজাইন দিব লাগে আমি সেইটো ডিমাণ্ড কৰিছোঁ কাৰণ তেওঁ নেডা চেয়াৰমেন হৈ পেলাইহে ইম্ফললৈ গৈছে কিন্তু তেওঁ যোৱাৰ পাছত আকৌ বেছিকৈ গণ্ডগোল হৈ গ'ল তেওঁহে জ্বলাই দিছে নেকি বুলি বহুত মানুহে ভাবিছে ভিতৰে ভিতৰে তেওঁহে জ্বলাই দিছে নেকি বুলি ভাবিব লগা হৈছে কথাটো মই নাভাবোঁ বাৰু কিন্তু বহুতে ভাবিব পাৰে এনেকুৱা আৰু ভাবিছে কৈছে মানুহবিলাকে সেইকাৰণে তেওঁক নেডা চেয়াৰমেনৰ পৰা সোনকালে ৰিজাইন কৰিব লাগে Our beloved Prime Minister and the Chief Minister of Manipur open their mouth when they see a naked video two girls. It is only a naked video girls they are writing. Do they love naked video? Do they love pornography?